ওয়েলকাম টু মাই ইউটিউব চেনেল Gmk BORMAN Bhai। আপোনালোকে ভালনে? আজি আপোনালোকক দেখাম পইতা ভাত কেনেকৈ খাব লাগে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে ব্লগ ভিডিঅ'লৈ আগবাঢ়ো। ব্লগ জানেনে, আমি যেতিয়া সৰু আছিলোঁ আমিও এনেকৈ ডাং বৰশীৰে মাছ মাৰিছিলোঁ। তেতিয়া পানীও বহুত আছিলে, আজিকালি পানী কমিলে, আজিকালি ইমান মাছ নাহে যদিও আগত কিন্তু আমি যেতিয়া মাৰিছিলোঁ তেতিয়া বহুত ভাল লাগিছিলে মাছ মাৰিও। এই মাগুৰ শিঙি পুঠি খলিখনা এইবিলাক মাছ মানে আমি কেঁচুৰ লগত বৰশীত মাছ মাৰিছিলোঁ। আজিকালি যিহেতু এইটো অভ্যাসটো নাই, আজিকালি এইটো বয়সৰ ল'ৰা ছোৱালীবিলাকেই বেছি আজিকালি মাছটো মাৰাত হেঁপাহ বেছি। এইটো গাঁঠি আছে বৰশী, মই বৰশী খাই আছোঁ। চাম ভাইটি, বৰশীটো কিমান ডাঙৰ তোমাৰ? ক'ত বৰশী ক'ত? সেইটো চাইছেনে, এই সৰু সৰু ল'ৰাবিলাকে যে ডাং বৰশী পাইছে, সেই মাছ পাইছেনে নাই জানো, কিন্তু এইটো বয়সত ল'ৰাবিলাকৰ মানে মাছ মৰাত হেঁপাহ বহুত। ডাং বৰশীৰ লগত মাছ মাৰিব পাৰিলে মানে বহুত এটা আনন্দময়, আৰু পানীত যিহেতু পানীৰ লগত পানীত অলপ ফুৰিব পাৰিব, সেই চলেৰেও মাছ মাৰিব আহিছে ঘৰৰ পৰা। এইটোৱে আমাৰ গাঁওখন মই দেখাই আছোঁ, এইটো চাওক, এইটোৱে আমাৰ গাঁৱলীয়া গাঁও হয়। প্ৰাকৃতিক পৰিৱেশটো চাওক, এতিয়া ৰোৱনিৰ সময়, ৰোৱনি কৰি আছে। এইটোৱে আমাৰ গাঁওখন হয়, সেউজীয়া গাঁওখন চাই। আজি মই আহিলোঁ পথাৰত। চাওক ৰাইজ, কালি অলপ বৰষুণ হোৱাত মানে পথাৰত বোকা দিম বুলি ভাবিলোঁ, কিন্তু আহি চাইছোঁ পথাৰত ইমান পানী নাই, শুকাই গৈছে। এইটো চাওক খেতিয়ক পথাৰত জলপান লৈ আহিছে, ভোক লাগে বুলি। এইটো চাক খাই আছে। এইটো আমাৰ ভাগিন মদনে পথাৰত আহিছে খাবলৈ কাৰণে। এইটো চাক খাই আছে, এইটো চাক আপোনালোকে দেখাই আছো, চাইছেনে? এই যে মোহন আৰু মদন, সিহঁতে দুটা যুঁজা। মানে সিহঁতক লৈ আহিছোঁ, আলি চালি দিব পাৰে নেকি পথাৰত, সেইকাৰণে লৈ আহিছোঁ। আৰু এইটো আমাৰ বাইদেউ, সেইটো চাইছোঁ যে সেইজনী আমাৰ মাক হয়। এইটো চাওক, হাঁহি দিছে, লাজ কৰিছে, পথাৰত ভাত খাই আছে যে সেইকাৰণে হাঁহিছে। আজি পইতা ভাতৰ পৰা আৰম্ভ কৰিছোঁ। এইটো চাওক, পইতা ভাত আৰু লগত আছে বুটৰ চব্জি, আলু চব্জি আৰু পইতা ভাত। এইফালে আছে জলকীয়া, ভোট জলকীয়া। আজি এইটো চাওক, আৰম্ভ কৰিম পইতা ভাতৰ পৰা। আজি আৰম্ভ কৰিছোঁ পইতা ভাতৰ পৰা।
পইতা ভাত লগত আছে ভোট জলকীয়া আৰু বুটৰ চব্জি এইটো চাওক ভোট জলকীয়া এটা খাই দিলোঁ জ্বলা লাগিছে জ্বলা পানী অলপ খাই লওক এইটো চাওক পইতা ভাত অলপ পানী অলপ ঢালি লওক অলরেডি খাওয়া হয়ে গেল ভোট জলকীয়া জ্বলা লাগিছে খতম এক থালি ডবাই দিল অলরেডি যেহেতু পথাৰৰ পৰা আহিছোঁ হাল বাই আহিলোতো ভোক তামাম লাগিলে ঘৰত পইতা ভাত কেইটামান আছিলে একদম খাই দিলোঁ এক থালি চাওক এইটো এক থালি খাই দিলোঁ ক্লিয়াৰ অলপ পানী খাই লওঁ অলৰেডি হৈ গ'ল এতিয়া হাত ধুবলৈ বাহিৰলৈ যাওঁ আৰু ইয়াত কি আৰু ধুম বুজিলোঁ ইমানতে